নারায়ণ গতির গতি আজি আমাৰ পৰম সৌভাগ্য কাৰণ এই ত্ৰিজগতৰ পতি লক্ষ্মী আৰু নাৰায়ণক একেলগে ল'বলৈ দৰ্শন এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই পৰম কৰোণাময় জগত জননী উভয়ৰে চৰণত এদিনহীন নাৰদৰ শত সহস্ৰ প্ৰণাম প্ৰভু শত সহস্ৰ প্ৰণাম তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো নাৰায়ণ নাৰায়ণ বাৰু কোৱাচোন দেৱ প্ৰভু বৈকুণ্ঠ আগমনৰ উদ্দেশ্য নাৰায়ণ স্বয়ং ত্ৰিজগতৰ প্ৰতি জনাৰ্দনকো আজি মই ক'ব লাগে এই বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য হে জনাৰ্দন
উদ্দেশ্য অতিকে মহান উদ্দেশ্য অতিকে মহান আপোনালোক দুয়োৰে কৃপাত পূৰ্ণ হ'ল নাৰদৰ সেই অভিলাষ কিন্তু কিন্তু বুলি ৰলা কিয় দেৱঋষি প্ৰকাশ কৰা মনৰ অভিলাষ চলনা চলনাকাৰী কিন্তু চলনাত পাৰ্গ এই কথা মই আগেই জানিব লাগিছিল কিন্তু কি জনাৰ্দন এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে অভাৱ তথাপিতো শুনক প্ৰভু এই জানিব পাৰিছোঁ আপোনাৰ এই পাৰিষদ জয় আৰু বিজয়ে এই বৈকুণ্ঠ ধাম ত্যাগ কৰি সৌ মৰ্ত্যৰ অভিমুখে কৰিছে গমন কিন্তু জানিব পাৰোঁনে ইয়াৰ কাৰণ শুনা দেৱৰী কওক প্ৰভু মোৰ এই পাৰিষদ জয় আৰু বিজয় লক্ষ্মী দেৱীয়ে এক দেৱৰ দুৰ্লভ মালা কৰিছিল অৰ্পণ কিন্তু অহংকাৰত মত্ত হৈ হেৰুৱাই হিতাহিত জ্ঞান গোপনে গোপনে সেই মালাধাৰী জয় ও বিজয়ে কৰিলে ভক্ষণ প্ৰভু আৰু তাৰে প্ৰতিফল হিচাপে জয় ও বিজয়ক ব্ৰহ্মদেৱৰ মানৱ সন্তান চাৰি সিদ্ধৰ দ্বাৰা ব্ৰহ্ম সাপ দিয়ালো নিজে কিন্তু প্ৰভু পুনৰ ঘূৰি নাহিব জানো জয় বিজয় এই বৈকুণ্ঠ ধামলৈ আহিব দেৱ প্ৰভু এবাৰ কৰি জন্ম লভি তিনিবাৰ মৰ্ত্য ধামত পুনৰ আহিব দুয়ো এই বৈকুণ্ঠ নাৰায়ণ কিন্তু দেৱৰী কিন্তু প্ৰভু এই সকলো কাৰ্যত তোমাৰ সহায়ৰ অতিকে প্ৰয়োজন হ'ব মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ মোৰ প্ৰাণ গোপাল দীনবন্ধু আপোনাৰ লীলাত সদায় সমভাগী হৈ যাব এই দিনহীন নাৰদ কাৰণ অনন্ত ৰসী মহিমাময় দীনবন্ধু শেষৰে তোমাৰ কি যে বিচিত্ৰ লীলা প্ৰভু তোমাৰ লীলা বুজিবৰ এই জগতৰ কাৰোৱে শক্তি নাই সঁচাকৈ প্ৰভু বাৰু কি জনাৰ্দন আপোনাৰ আজ্ঞা শিৰোগত কৰি এবেদাসে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কৰংগৈ প্ৰস্তুত योगी विद्या
জুনা কৰিনো ভোৰ চৰণত বাজি হৰিহে ব'লা দিয়া, আমিও খন্তেক বিশ্ৰাম কৰোঁগৈ।